তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। চ' যিসকল ছাত্ৰ ছাত্ৰী এইচএছ ছেকেণ্ড ইয়েৰত পঢ়ি আছা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই জনতাৰ আহ্বান যিটো জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছে, অৰ্থাৎ সেই চেপ্টাৰটোৰ মই কুৱেশ্যন আনচাৰসমূহ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। ইয়াত যিকেইটা কুৱেশ্যন দিয়া আছে মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে পঢ়ি থাকিবা, মই মাতি নাযাওঁ কুৱেশ্যনকেইটা। ইয়াৰে সকলোবোৰ কুৱেশ্যন আনচাৰ দিয়া আছে, তোমালোকে পঢ়ি ল'বা। মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ মাতি যাম, যিকেইটা বেছি ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে ভিডিঅ'টো চাই যোৱা। প্ৰথম প্ৰশ্নটো দি আছে, অসমীয়া সাহিত্য সংস্কৃতি জগতত ৰূপকৰ অভিধাৰে কোনগৰাকী সাহিত্যিক বিভূষিত কৰা হৈছে? উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাক। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰটো হ'ব লুইতৰ পাৰৰ অগ্নিসুৰ। ইম্পৰ্টেণ্ট হয়, এইবোৰ পৰীক্ষাত আহিব। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি? নাটকখনৰ নাম হৈছে শোণিতপুৰ। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে। তাৰপিছত ইয়াত উত্তৰসমূহ দিয়া আছে, তোমালোকে চাই থাকা। এই প্ৰশ্নটো আহে যে প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰটো হ'ব জয়মতী। আৰু জয়মতী কেতিয়া নিৰ্মাণ হৈছিলে? 1935 চনত নিৰ্মাণ হৈছিলে। আৰু দ্বিতীয়খনৰ নাম হৈছে ইন্দ্ৰমালতী। আৰু ইন্দ্ৰমালতী নিৰ্মাণ কেতিয়া হৈছিলে? 1939 চনত। এইবোৰ প্ৰশ্ন পৰীক্ষাত আহিব, সেয়েহে তোমালোকে এইবোৰ মুখস্থ কৰিবা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। চ' এই প্ৰশ্নটো পৰীক্ষাত 2 মাৰ্কৰ বাবে আহিব। ইয়াত উত্তৰটো দিয়া আছে, দুটা বৈশিষ্ট্য তোমালোকে মুখস্থ কৰিবা। আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে সুৰসুপ্ৰচাৰ, অৰ্থাৎ সুৰসুপ্ৰচাৰ কি বুজাই লিখা। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত 2 বা 3 মাৰ্কৰ বাবে আহিব যে সুৰসুপ্ৰচাৰ কি, বা এনেকৈ ব্যাখ্যা কৰা আহিব। গতিকে তোমালোকে লিখিব লাগিব সুৰসুপ্ৰচাৰ মানে কি হয়। অ'কে, এই প্ৰশ্নটো 3 মাৰ্কৰ বাবে পৰীক্ষাত আহিব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কি দিছে যে কবিতাটোত কবিয়ে আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান বুলি কিয় কৈছে? এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত 3 মাৰ্কৰ বাবে আহিব। এই প্ৰশ্নটো ফাইনেলত বহুতবাৰ আহিছে, আৰু তোমালোকৰ এই প্ৰশ্নটো টেষ্ট পৰীক্ষাত আৰু ফাইনেল পৰীক্ষাত আহিব। হে মোৰ আলোক পূজাৰীৰ প্ৰাণ কথাষাৰৰ অৰ্থ কি বা তাৎপৰ্য ব্যাখ্যা কৰা। এনেকৈ প্ৰশ্নটো আহিব। এই প্ৰশ্নটো 5 মাৰ্কৰ বাবে আহে আৰু 3 মাৰ্কৰ বাবে আহে, সেয়েহে তোমালোকে এই প্ৰশ্নটো মিছ নকৰিবা, মুখস্থ কৰিবা আৰু স্ক্ৰীনশ্বট মাৰি লোৱা। 5 নম্বৰ প্ৰশ্নটো দি আছে, কথাছবি নিৰ্মাতা হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে চমুকৈ লিখিব দিছে। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু লিখি ল'বা। জনতাৰ আহ্বান কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা, অৰ্থাৎ মূল ভাৱটো তোমালোকে ইয়াত ধুনীয়াকৈ দিয়া আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, ধুনীয়াকৈ পৰীক্ষাত আহিব। তাৰপিছত প্ৰশ্নটো দিয়া আছে, জনতাৰ আহ্বান কবিতাটোত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাৱ প্ৰকাশ পাইছে বুজাই লিখা। ইয়াত ধুনীয়াকৈ দিয়া আছে উত্তৰটো, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। কবিয়ে কেনেকুৱা জনতন্ত্ৰ কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা। ধুনীয়াকৈ দিয়া আছে উত্তৰটো, স্ক্ৰীনশ্বট মাৰি ল'বা। জনতাৰ আহ্বান কবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা। স্ক্ৰীনশ্বট মাৰি ল'বা, মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ পৰীক্ষাত আহিব প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এই প্ৰশ্নটো আহিব যে আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে, বোকাত জন্মা মানুহে আজি আলোকলৈ উঠি আহে, বেলি মুৱা হৈ আহে। এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত আহিব। গতিকে এইখিনি আছিলে প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিলে বা ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, এটা লাইক কৰি দিবা, আৰু নেক্সট কোনটো চেপ্টাৰ লাগে তোমালোকে কমেণ্ট কৰি জনাবা। তোমালোকে অকণমান ছাপোৰ্ট কৰিবা, যিহেতু মই তোমালোকক কষ্ট কৰি সময় মিলাই এই কুৱেশ্যন আনচাৰসমূহ দি আছোঁ। সেয়েহে তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু এটা কমেণ্ট কৰি দিবা, আৰু এটা ভিডিঅ'টোত লাইক কৰি দিবা, আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। আৰু যিসকলে হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, হোৱাটছআপ গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে জইন হৈ ল'ব পাৰিবা। চ' আজিলৈ ইমানেই, ধন্যবাদ। আৰু ভিডিঅ'সমূহ মিছ নকৰিবা, মই ৰেগুলাৰ ভিডিঅ' দি আছোঁ, তোমালোকে ৰেগুলাৰ চাই যোৱা, কিয়নো এইবোৰ পৰীক্ষাত আহিব। অ'কে, চ' আজিলৈ ইমানেই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।